নমস্কাৰ বন্ধুসকল, ওদালি ব্লগজলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মিষ্টাৰক লগতে লৈ লৈছোঁ, এখেতক আজি ধৰি ৰাখিছোঁ। মই ভাবিছোঁ গান এটা গোৱা, সদায় মই মানুহক কৈ থাকোঁ তুমি গান গোৱা। তাৰপিছত আজি তেখেতে ক'লে ঠিক আছে তেন্তে গান এটা গাই দিওঁ, তুমি ভিডিঅ' কৰা। তেতিয়া ময়ো ৰখি আছোঁ একদম ভিডিঅ' কৰিবলৈ। বাৰ্থডে এটা খাই আহিছোঁ আৰু এতিয়া তুমি গাই দিয়া ৰাইজৰ কাৰণে। মই সদায় কৈ থাকোঁ, বহি ল'বা নেকি? নালাগে, ৰাতিও হ'ল বহুত। ৰাতি মানে কি প্ৰায় 8টা নহয়, এতিয়া 9:30 বাজিলে। সেইকাৰণে ৰাতিক লৈ পেলাই এটা গীত গাইছোঁ, মোৰ খুব ভাল লগা শিল্পী। আৰু মই জীৱনত প্ৰথম সেইজন শিল্পীৰে গান গাই পেলাই মই অকণমান তেখেতৰ লগত একেলগে একেটা মঞ্চতে গীতো গাইছিলোঁ। মই তেখেতৰে এটি গীত গাইছোঁ, শ্ৰদ্ধাৰ মোৰ শিল্পী জিতুল সোণোৱালদেৱৰ। মই তেখেতৰে গান গাইছিলোঁ আৰু তেখেতৰ লগত একেখন মঞ্চতে একেলগেও গীত গাইছোঁ। সেইটোকে মই গাইছোঁ। তেখেতে কিন্তু সেইটো গীত গোৱা নাছিলোঁ, কিন্তু তেখেতৰ ভাল লগা এটি গীত গাইছোঁ। মই ভাল পাওঁ সেইটো গীত। তেখেতৰ লগত বেলেগ গীত গাইছিলোঁ মই, শেষ হ'ল এন্ধাৰ ৰাতি। এতিয়া মই তেখেতৰ এটি গীত গাওঁ। বহু ৰাতি হ'ল জানা, বহু গান আজি হ'ল গোৱা, ৰাতিপুৱা বোলে অলপ সময় জানানে নাজানা। বহু ৰাতি হ'ল জানা, বহু গান আজি হ'ল গোৱা, ৰাতিপুৱা বোলে অলপ সময় জানানে নাজানা। মোৰ বাবে চকুলো নুতুকিবা যোৱাৰ পৰত কলো, শুনিতেৰে বুকুত নাম লিখি আজি দূৰণিলে ওলালো অকলশৰে। মোৰে লগৰী বহু ৰাতি হ'ল জানা, বহু গান আজি হ'ল গোৱা, ৰাতিপুৱা বোলে অলপ সময় জানানে নাজানা। চাওঁ নে নাচাওঁ কৈ চোৱা, দেখি কৰোঁ মুখনি, বুকুৱে দিবই যাব খোজা জুইখনা মিঠা হাঁহি। চাওঁ নে নাচাওঁ কৈ চোৱা, দেখি কৰোঁ মুখনি, বুকুৱে দিবই যাব খোজা জুইখনা মিঠা হাঁহি। যাবলে ওলাই আজি থমকে কিয় দুভৰি অজানিতে, মোৰে লগৰী বহু ৰাতি হ'ল জানা, বহু গান আজি হ'ল গোৱা, ৰাতিপুৱা বোলে অলপ সময় জানানে নাজানা। থেংক ইউ। আজি শুনালোঁ এখেতৰ গান, আৰু এখেতৰ গান শুনি মই বৰ ভাল পাওঁ। আৰু এখেতে ভাওনা কৰিও ভাল পায় দেই, ভাওনা কৰে, বহুত ভাল ভাওনা কৰে। আৰু ভাওনাত কি বুলি কয়, গান বুলি কয় নে কি কয়, সুৰ সঞ্চাৰ, সেয়া তেখেতে ঘৰতে কৰিয়ে থাকে, মানে সেইখিনি ভাল পায়। আৰু আমাৰ খুৰা বায়নো আছিলে এখেতৰ খুৰা, আৰু সেয়েহে আজি এতিয়াও আছে বাৰু খুৰা। এদিন খুৰাৰ লগতো ভিডিঅ' এটা কৰিব লাগিব, কাৰণ কি খুৰাহঁতৰো এতিয়া এজ হৈ গৈছে, সদায় সেইবোৰ স্মৃতি থাকি যাব। বাৰু সেইখিনি পিছত দেখাম। আজি কেনেকুৱা লাগিল ভিডিঅ'টো চাই পেলাই ক'ব আৰু কমেণ্ট কৰিব। তেখেতে যদি গান আৰু শুনিবলৈ বিচাৰে তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।